এইটো ৰান লাগিছে দেই কেজি গাহৰি পাই ধীৰে ধীৰে লাহে লাহে এইখন হৈ গ'ল অমিতা বাৰীখন আৰু মালিক কোন হয় ইয়াৰ আপুনি মালিক আৰু তেখেতে হ'ল মালিক যাৰ মানে এখন বৃহৎ এখন অমিতা বাৰী আৰু মালিকজন হ'ল তেখেত কি নাম আপোনাৰ প্ৰমোদ ৰয় একদম বেয়া চাওক কাৰ্টুন কৰিছে ক'ত পঠাব এইবিলাক তিনিচুকীয়াত পঠায় কিমান টকাত মানে 30 টকা কেজি 30 টকা কেজিত এয়া পঠাই আছে কিমান কাৰ্টুন আছে ইয়াত চাওক আপোনালোকে পূৰা কিমান দিন হ'ল কৰি থকা 1 বছৰ হ'ল এইখিনি গছখিনি 1 বছৰ 1 বছৰত কিমান বাৰ ছিঙিছে এতিয়ালৈকে হিচাপ কৰা নাই এয়া চাওক অমিতাৰ এখন হৈ গ'ল ঢলা শদিয়া আমি আছোঁ ঢলা শদিয়াত বৰ্তমান আৰু ঢলা শদিয়াতে এখন অমিতা বাৰী এখন চাওক বৃহৎ এখন অমিতা বাৰী এখন চাওক এইফালে এয়া চাওক এনেই আপোনালোক চব পকাকৈ বিক্ৰী কৰে নেকি পকাকৈ বিক্ৰী কৰে মানে কেঁচাকৈ নকৰে কেঁচাকৈ ৰেট যদি ভাল হয় কেঁচাকৈ বিক্ৰী কৰোঁ অঁ কেঁচাত ইমান ৰেট পোৱা নাযায় ন কেঁচা আৰু 2 মাহমান পিছত সিহঁতে কি কৰে এইবিলাক পকাবিলাক ফল দোকানতে বিক্ৰী হয় চব আমিতো কৰি আড়তত দি দিওঁ চব ফল মূল দোকানত ন অঁ এয়া চাওক আপোনালোকে মোৰ পিছফালে এখন আছে বহুত ডাঙৰ অমিতা বাৰী আৰু সেই অমিতা বাৰীখনৰ গৰাকীজন এইজন হ'ল তেখেতৰ নাম হ'ল প্ৰমোদ ৰয় আৰু তেখেতে বৰ্তমান পেকিং কৰাত ব্যস্ত হৈ আছে এয়া চাওক পূৰা পকা অমিতা আৰু আমি এবাৰ এতিয়া লৈ যাম পকা অমিতা খাবৰ কাৰণে এয়া চাওক আপোনালোকে যদি আহে ঢলা শদিয়াৰ ব্ৰিজৰ তলৰেদি আহিব লাগে আৰু বহুত ডাঙৰ অমিতা বাৰীখন বহুত ডাঙৰ অমিতা বাৰী হয় আৰু তেখেতে কৈছে জানিবলৈ দিছে আমাক প্ৰতি কেজি 30 টকাকৈ পোৱা যায় বুলি কৈছে তিনিচুকীয়াত পঠাই ফল মূল দোকানে লৈ লয় বুলি কৈছে বহুত ইয়াত দেখিছে আপোনালোকে বহুত এইবাৰ কাৰ্টুনত আৰু অমিতা বাৰীখন হ'ল এইখন বহুত ডাঙৰ অমিতা বাৰী আছে আমাৰ হাতত এয়া আছে জানটো মানে হাঁহি আমি পকা অমিতা এয়া আছক পইচা দিয়াই নাই নহয় এতিয়ালৈকে পইচাটো মই দি দিছোঁ তিনিটা অমিতা তেতিয়া আমি কিমান দিম 100 টকা দিলে হ'ব চাগে হ'ব ন 3টা অমিতাত আমাক 100 টকাত দিছে তেখেতে আৰু এয়া চাওক আমি অমিতা কিনি লৈছোঁ খাম এইটো লওক এয়া ভাল লাগিলে দেই অমিতা বাৰীখন দেখিলোঁ আপোনাক আৰু আপোনালোককো দেখাম বাৰীখন এতিয়া আমি এইটো দাঙিবলৈ নোৱাৰিছোঁ চব পকা অমিতা এয়া চাওক আপোনালোকে একদম চাপকতে মই একদম মানে মোতকৈও চাপকত অমিতা লাগি আছে চাওক প্ৰতিজোপাৰ গছতে অমিতা চাওক এইফালে আৰু কিমান টকা খৰচা হৈছিলে এনেই 20,000 হৈছিলে 20,000 টকা খৰচা হৈছিলে প্ৰথমতে 20,000 হৈছে আৰু তাৰ দৰৱ পানীটো লাগে সেইটো আৰু হিচাপ জোৰা দৰৱখিনি মাৰি থাকিবলগীয়া হয় এনেই এতিয়ালৈকে কিমান অমিতা বিক্ৰী কৰিলে এনেকুৱাতো হিচাপ ৰখা নাই এনেই কিমান টকাৰ আন্দাজ 50,000 মান হয় 50,000 মান টকাৰ হৈছে আৰু কিমান দিনলৈকে পাই থাকিব এইটো আৰু 1 বছৰ 2 বছৰ ৰাখিব পাৰোঁ কিন্তু মই 2 বছৰ নাৰাখোঁ এনেই আৰু কাটি পেলাই অহা বছৰ গছ ডাঙৰ হৈ যাব ছিঙিব দিগদাৰী হ'ব কাটি আকৌ নতুন লগাই দিম আকৌ নতুনকৈ লগাই তেখেতে জানিব দিছে এই গোটেই অমিতাখিনি লগাওঁতে তেখেতৰ খৰচা হৈছিলে মাত্ৰ 20,000 টকা আৰু বৰ্তমান সময়লৈকে তেখেতে 50,000 টকাৰো অধিক বিক্ৰী কৰিলোঁ বুলি কৈছে অমিতা খৰচা কাটি মেলি আৰু 1 বছৰলৈকে পায়ে থাকিব বোলে এখন চাওক আপোনালোকেও যদি লগাবলৈ বিচাৰে তেন্তে এখন অমিতা বাৰী পাতিব পাৰে মানে ন ইমান খৰচা নাই আৰু ইমান মেইনটেইনো নাই চাগে আছে থকাটো ন আছেই বাৰু হয় আৰু প্ৰতিটো বস্তুতে মেইনটেইনটো কৰিবই লাগিব খেতি যেতিয়া কৰে খেতিত দৰৱ পাতি মাৰিব লাগিব দৰৱ পাতি মাৰিলেহে ইমান ধুনীয়াকৈ অমিতা পাব ঠিক আছে ভাল লাগিল গৈ থাকোঁ এতিয়া
এইখনে হ'ল বৃহৎ অমিতাৰ বাৰীখন। এয়া চাওক আপোনালোকে, এয়া ডাঙৰ ডাঙৰ অমিতা এইবিলাক চাওক, একদম ডাঙৰ ডাঙৰ অমিতা লাগি থাকে। এয়া চাওক পকা পকা অমিতা এইবিলাক, প্ৰতিজোপাৰ গছতে অমিতা ভৰপূৰ হৈ আছে। আৰু এইফালে আপোনালোকক এটা ধুনীয়া পৰিৱেশ দেখাবলৈ গৈ আছোঁ। আৰু এইফালে চাওক আপোনালোকে দেখিছে ছাইডৰে খুব ধুনীয়া সৰিয়হ খেতি কৰিছে, চব্জি খেতি লগাইছে। ইয়াৰ এটা সুন্দৰ পৰিৱেশ আপোনালোকে ঢলা শদিয়ালৈ আহিলে দেখা পাব। আৰু আমি ইয়াৰ আগলৈ গৈ পিনি এতিয়া ল'ম চব্জি। ঢলা শদিয়াৰ ৰাস্তাৰ কিনাৰতে লোকেল চব্জি থাকে, তো আমি চব্জি ল'ম। আৰু চব্জি লওঁতে যদি আৰু কিবা কিবি পাওঁ আমি উঠাই ল'ম। আৰু নহয় মোৰ কোনে পাই পাব দিয়া 1 কেজি গাহৰি পাব ইয়াত। মোৰ ৰান লগাই থৈছো দেই 1 কেজি গাহৰি পাব দিয়া। নিয়ম চালাই গ'ল এইটো বুঢ়া জোত আহিছে, কালাৰ পাম কালাৰ। এইটো ৰান লাগিছে দেই টকাত 1 কেজি গাহৰি পাই কিন্তু পাই গ'ল 1 কেজি দেই। আৰু এইফালে ভাগ বিতৰণ হৈ আছে গাহৰি ধীৰে ধীৰে লাহে লাহে।